বয়ে যায় মায়া হানিতাই নাদালি ঠিকনা বিচাৰি দাদা উফ আজি দেখোন কেফেখন খোলা নাই 24/7 লিখা আছে কিন্তু কি হ'ব এতিয়া খোলাই নাই এতিয়ালৈ একাপ কফি খাব মন আছিল মোৰ বাৰু যিয়ে নহওক অলপ টাইম ৱেইটে কৰোঁ অ'কে এইটো সময়ত যদি মোৰ লগত এটা ছোৱালী থাকিলেহেঁতেন দুয়োটা একেলগে কফি খালোহেঁতেন সেইটো ভাগ্য চাগে জনমত নহ'বই পুৰা কপাল উপায় নাই আৰু দিয়া যিয়ে নহওক কফি কাপ সোনকালে খাই এই ৰাতিপুৱাতে গাঁৱলৈ যাওঁ বহুত দিনো যোৱা নাই অলপ লেবেল দিও যায় সিহঁতৰ আগত ঠিক আছে বাৰু সোনকালে কফি কাপ খাই আজি গাঁৱত যাম ঐ আজি বোলে আমাৰ টাউনৰ সি আহিব বোলে নিতু আহিব বোলে কি হ'ব আজি ফাটা লেবেল দিব আজি আমাক চাবাচোন তাক আজি পাত্তা নিদিওঁ আমি হা হয় নেকি সি আহিব আজি আছে থাক লেবেলৰ গাঁওখনত গুৱাহাটীত থকা মানুহ যেন সিয়ে একমাত্ৰ আছে কি লেবেল দিব আজি মইতো পাত্তা নিদিওঁ ভাই তই নিদিবি দেই নাই ভাই মই একদম পাত্তা নিদিওঁ এইবিলাক মোৰ লগত এইবিলাক চিষ্টেম নাই তইতো পাত্তা নিদিলেই হ'ল ঠিক আছে গাঁওখন বহুত সলনি হ'ল দেই বহুত দিনৰ মূৰত আছে আজি গাঁওখনত বাইক লৈ লেবেল দিব পাৰিম সিহঁতৰ আগত ভাল লাগছে আজি আহি এই তই দুটা কি কৰিছা তই গম পোৱা নাই নেকি এই সি আহিছে নতুন বাইক চাইক লৈ গুৱাহাটীৰ পৰা আহিছে চুলি তুলি উঠেই চেল তেল ঘূৰি একদম নতুন আহিছে মানুহ তই গম পোৱা নাই যচি ওপৰ সিয়াক চাবি তই দুটাই কি কয় তই কেঁচুৰা দেচোন তাক চাওঁ মনে চাব লাগিব সি আকৌ এনেকৈ ছোৱালী লেবেল দিয়া বুলি ভাবো লেবেলে দিব আমাৰ আগত হয় নেকি যৌ সোনকালতে যৌ তাক চাওঁ যে একবাৰ কি লেবেল দিয়ে এই চলিহঁত কি কৈছে তহঁতে বহুত দিনৰ মূৰত দেখা পাইছে তহঁতক ভালনে খবৰ খাতি ভাল আছো কিবাকে যিয়ে নমৰাকে তোৰ কি খবৰ তোক চিনি নাপাই হৈছে আৰু নতুনকে গাড়ী চাৰিলে মানুহ মই অলপ ফুৰি আহোঁ ৰ তহঁতে যি কৰা কৰি থাক আৰু আমাৰ গাঁওখনত আহিব মোৰ লাজে লাগে কি কৰিবি এখন গাড়ী নাই কাৰো বাইক কিমান অশিক্ষিত মানুহবিলাক আছে সেই মোৰ বাইকখনকে একবাৰ ঘূৰি লৈ আহোঁ ৰ গাঁওখনত ভাল পাব চবে চাই ভাল পাব হয় নেকি ভাল কথা ক'লে তই এইটো শুনি ভাল লাগিল আমি গাঁৱলীয়া ভূত আৰু কিনো আৰু তই যা বাইকখনলৈ ঘূৰি লৈ আহি যায় আৰু আমাৰ গাঁৱত বাইক চেক নহয় গাঁও আৰু যা তোৰ বাইকখনকে চাহ কৰা মানুহবিলাকে যা সেইটো হৈছে দে তই থাক পিছে অলপ মই ঘূৰি আহোঁ সন্ধিয়াকৈ লগ পাম দে আৰু ওলাই আহিবি কিবা খুৱাম দে আৰু মই টেনশ্যন ল'ব নালাগে তহঁতে আমি খাই নাপাওঁহে আৰু খাবৰ কথা ক'ব আহিছে আমাক সি কি বা খুব ইয়াতে ৰিক্সাত দিব আহিছে বাইক লৈ তোৰ গতি লগাই আছো মই কিবা কৈছা ৰমেন কিবা কোৱা হান লাগিল দেখোন নাই একো নাই যা তই সোনকালে যা দে পিছে মই আহিছোঁ দে তহঁতে তাৰ বাইকখন দেখিছা কি মজা বাইক লৈছে সি চাবিছোঁ অলপ পিছত আমাৰ ইয়াৰ কাষত আহি লেবেল দিব বাইকখনে দি তাত বহি থাকি এটা মাত্ৰ অলপ সময় ৰখ বাইকখন ভাল লাগছে তাৰ হ'লেও লেভেলটো বেছিকৈ দিছে অলপ প্ৰপকিত কৰাছো কি কৰি চাওঁ দেখিছানে তাৰ কি লেভেল বাইকখন লৈ তাৰ বাইকখন আমি নোহোৱা কৰি দিওঁ দে য'ত থৈ দেই গোহালি ঘৰটোতে নোহোৱা কৰি দিওঁ তই ঠিক কথা কৈছ কিন্তু কথাটো ৰিক্সি হ'ব না এটা কাম কৰোঁ তই মই যাই আজি ৰাতি বাইকখন কিডনেপ কৰি দিম কালি কি কৰি চাওঁ ৰাতিপুৱা কি ৰিয়েকশ্যন কৰে ঠিক কথা কৈছা কালি ৰাতিপুৱা কি কৰি চাম ফুল এতিয়া বাইকখনৰ মাথাটো মাৰো যায় ক'ত কি কৰিব পাৰি আজি হৈ আছে বহুত দেৰি কৰিব নোৱাৰা ভাই এটা ডাঙৰ কথা হ'ল ভাই এতিয়া কি কৰিম মই তোৰ দেখোন বেয়া লেবেল কান্দি উঠি উলিছে বেয়া কথা লেবেল
সময় তোৰ কান্দি কাটি ওলছা কি হৈছে তোৰ কি হৈছে কৈছো আমিও শুনো আমি গাঁৱলীয়া ভূত হ'লেও কৈছো কিবা কৰিব পাৰো আমি ভাইহাত মোৰ গাড়ীখন কালি চোৰে নিলা পিছত হ'লে কিবা এটা কৰি বিচাৰি দিম ভাইহাত মই নহ'লে মৰিম এতিয়া অই ভাই মোৰ গাড়ীখন চোৰে না কিবা কি ভূতে কিহে পেলাবা গাড়ীখন দেখোন নাই এতিয়া মোৰ থোৱা জেগাত তহঁতে কিবা এটা কৰি দিচোন তোৰ বাইকখন আমি আনি দিব পাৰিম কিন্তু তই আমাক বস্তু এটা দিব লাগিব তই আমাক 40-50 হাজাৰ টকা দিব লাগিব তেতিয়া কিবা কৰি বিচাৰি আনি দিম যদি বিচাৰি নাপাওঁ তেতিয়া বাৰু পইচাটো দিব নালাগে তই কিন্তু পইচা দিব লাগিব নহ'লে নৰিম এই ভাই ইমান পইচা মোৰ তাত নাই হ'লেও দিম দে মই ক'ৰবাৰ পৰা তহঁতে বাইকখন বাৰু উলিয়াই দিছোঁ বাৰু কিবাকে পইচা আনিছোঁ মই তহঁতে গাড়ীখন কিবাকে মোক উলিয়াই দি সেই পইচাকেইটা ল মই ইয়াতে আছোঁ তই গাড়ীখন আনি দি ভাই লেভেল নানো তই ক'তনো লেভেল দিছোঁ মই দে মোৰ ডিউটি আছে মই গুৱাহাটীত যাওঁ তত ভালকৈ থাকবি দে হ'ব দে মই যাওঁ যিয়ে নহওক ভাই বিকাশ চলি আমি গাঁৱৰ দুটামান পইচা পালোঁ দে হ'ব দে আমি এতিয়া পইচা দি পুৰা এনজয় কৰোঁ যাইছোঁ কৰা কৰি যাওঁ